Hello everyone, welcome to my YouTube channel Priyanka and Mom. আজি মায়ে বনা দুটা মৰ্নিং ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছো। আহকচোন চাও ৰেচিপি কিটা। প্ৰথমতে আমি এতিয়া মালপুৰা বনাম। মালপুৰা বনাবলৈ 1 কাপ ময়দা, ডাঙৰ চামুচে 1 চামুচ সুজি, 2 চামুচ চেনি, আৰু এচিকুট নিমখ। এতিয়া আধা কাপ গাখীৰ লৈ অলপকৈ মিলাই লব। এতিয়া পানী অলপ দি ভালকৈ গুলি লৈ বেটাৰটো বনাই লব। 2 মিনিট মানৰ পাছত অলপমান বেকিং পাউডাৰ আৰু এচিকুট বেকিং সোডা দি ভালকৈ গুলি লব। এতিয়া বেটাৰটো এনেকুৱা হ'ব লাগিব। এতিয়া এখন কেৰাহীত ৰিফাইন তেল গৰম কৰি এটাকৈ দি যাব। ইয়া আমাৰ মালপুৰা ৰেডি হৈ গ'ল চাহৰ লগত খাবলৈ। এতিয়া আহকচোন আমি সেকেন্ড ৰেচিপিটো চাও। এনেকে মেগি কোনে খায় বাৰু? আপোনালোকৰ ঘৰত যি সবজি আছে আপোনালোকে সেই সবজিৰে বনাব পাৰে। আমি এইকেইটা সবজি লৈছো। এটা কাটি লোৱা পিয়াজ, এটা সৰু কাটি লোৱা আলু, এটা কাটি লোৱা বিলাহী, 3টামান কুন্দুলি আৰু 3ডালমান দাংবডি আৰু নিমখ হালধি আন্দাজমতে। এতিয়া প্ৰথমতে আমি কেৰাহীখনত তেল গৰম কৰি পিয়াজখিনি ভাজি ল'ম। তাৰ পিছত নিমখ হালধি আন্দাজমতে দি লৈ পিয়াজখিনি অলপ সময় ভাজি ল'ম। এতিয়া পিয়াজখিনি ভজাৰ পিছত কাটি লোৱা সবজিখিনি দি দিম। ৰং লাগিছেনে বাৰু? এতিয়া আমাৰ ভাজিখিনি সিজিবলৈ অলপ সময় কাৰণে আমি ঢাকনখন লগাই দিম। আৰু মাজে মাজে সবজিখিনি এনেদৰে লৰাই থাকিব। সবজিখিনি সিজাৰ পিছত মেগি পেকেট দি দিব। আৰু পেকেট মেগি মছলা দি দিব। অলপ সময় লৰাই গৰম পানী অলপ দি দিব। এতিয়া পানী দিয়াৰ পিছত মেগিখিনি সিজিবলৈ ঢাকনখন অলপ সময় লগাই থব। পানীখিনি শুকোৱাৰ পিছত মেগি মছলা পেকেট দি গেছটো অফ কৰি দিব। এয়া আমাৰ মেগি ৰেডি হৈ গ'ল। আশা কৰোঁ আমাৰ মৰ্নিং ব্ৰেকফাষ্টৰ ৰেচিপি দুটা আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আমাৰ সকলো আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।